নমস্কাৰ নতুন সময়ৰ মজিয়ালৈ আপোনালোক সদৌতিকে স্বাগতম জনাইছোঁ এগৰাকী বিশেষ যুৱতী সৌন্দৰ্যৰ পৃথিৱীত তেওঁ এক নতুন আলোড়নৰ সৃষ্টি কৰিছে তেওঁৰ বয়স মাত্ৰ 21 বছৰ কোন এইগৰাকী যুৱতী চাওঁ আহক নতুন সময়ৰ এক প্ৰতিবেদন চিনি চেত্ৰী সৌন্দৰ্যৰ পৃথিৱীত নতুনকৈ আলোড়ন সৃষ্টি কৰা নাম চিনি চেত্ৰী কৰ্ণাটকৰ মোহময়ী যুৱতী চিনিৰ বয়স মাত্ৰ 21 বছৰ মোহময়ী যুৱতী চিনিৰ শিৰতেই জিলিকি উঠিল 2022 বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়াৰ মুকুট ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় 3 জুলাই তাৰিখে মুম্বাইৰ বিখ্যাত জিঅ' কনভেনশ্যন চেণ্টাৰত ইয়াতে চিনিয়ে জয় কৰে চূড়ান্ত খিতাপ প্ৰথম আৰু দ্বিতীয় ৰানাৰ আপ হিচাপে ঘোষিত হয় ক্ৰমে ৰাজস্থানৰ ৰূপল শেখাৱত আৰু উত্তৰ প্ৰদেশৰ চিনাতা চৌহান গ্ৰেণ্ড ফিনালে অনুষ্ঠানত উপস্থিত আছিল মায়ানগৰী মুম্বাইৰ ভালেকেইগৰাকী নামী দামী তাৰকা তাৰে ভিতৰত নেহা ধুপিয়া কৃতি সেনন মনীষ পাল মলাইকা আৰোৰাৰ নাম বিশেষভাৱে উল্লেখযোগ্য ভাৰতৰ তাৰকা মহিলা ক্ৰিকেটাৰ মিতালী ৰাজু আছিল অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ 21 বৰ্ষীয় চিনি চেত্ৰী কৰ্ণাটকৰ জীয়ৰী যদিও তেওঁৰ জন্মস্থান মুম্বাই একাউণ্টিং এণ্ড ফাইনেন্সত বেচেলৰ ডিগ্ৰী অৰ্জন কৰিছে তেওঁ তদুপৰি তেওঁ চাৰ্টাৰ্ড ফাইনেন্সিয়েল কোৰ্চ এটাও কৰি আছে মাত্ৰ 4 বছৰ বয়সতে নৃত্যৰ শিক্ষা আৰম্ভ কৰিছিল চিনি চেত্ৰীয়ে স্বাভাৱিকতে তেওঁ এগৰাকী ভাল নৃত্য প্ৰতিযোগী হিচাপেও সমাদৃত राम चाहे लीला चाहे राम इन दोनों के लव में दुनिया का क्या काम ओ राम चाहे लीला चाहे राम इन दोनों के लव में दुनिया का क्या काम इनका तो फंडा है सिंपल सा यार गोली मारो तो पंगा आंख मारो तो प्यार राम चाहे लीला चाहे राम इन दोनों के लव में পূৰ্বৰ বহু বলিউড তাৰকাৰ দৰে বলিউডত খোজ দিব নেকি এইগৰাকী চিনি চেত্ৰীয়ে নতুবা নিজৰ কেৰিয়াৰ হিচাপে বলিউডকে তেওঁ গ্ৰহণ কৰিব নেকি তেওঁ সফল হ'ব পাৰিবনে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব